চাওক গাইজ আমি চাপৰিত আহি ক পাহাৰ ওপৰত উঠিব লগা হৈছে গাইজ আমি গৈ আছো কি ফুল এইটো কি ফুল জানো পৰিপাৰনে চলো চলো যাও বল আগলে ঐ দেখি পাইছো মই বগৰী গছ হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ খবৰ ভালে আছে চাগে আৰু মোৰ বৰ্তমান ভালে আছো চ' আমি আজি চাপৰি ফালে আহিছোঁ মানে আমি আজি কালি আহিলোঁ নিকৰি গাঁও আহি পিনি আজি বগৰী পাৰি লৈ যাওঁ বুলি ভাবিছোঁ গাইজ বহুত বগৰী গছ আছে ইমান ধুনীয়া মানে কি ক'ম বহুত আছে বগৰী গছ চাহ এজনী আমাৰ বা ডাইকি লৈছে বগৰী আধা মোনা হ'লেই আমাৰ ন আৰু ক'তবা আছে বহুত আছে অলপ দূৰত মানে দূৰে আছে আৰু খুব ধুনীয়া মস্ত বগৰী আমি পাৰি লৈছোঁ ঘৰলৈ লৈ যামগৈ যাতে আমি আচাৰ বনাই গৰম দিনত একদম খুব ধুনীয়াকৈ খাব পৰাকৈ পাৰোঁ চাই থাকক খাইছোঁ আজি আমি চাপৰিত ভিডিঅ' বনাম বুলি ভাবিছোঁ ৰ'দটো দিলে মানে ভিডিঅ' বনাম আৰু ৰ'দ দিয়ে নে নিদিয়ে বৰষুণো দিব ৰ'দ দিব তেনেকুৱা লাগি আছে কি হয় জানো বগৰী গছ এইবোৰ দেখিছে নহয় গাইজ চব বগৰী গছে আছে মানে কিছুমান বগৰী গছত এতিয়া বগৰী নাই পাৰি শেষ কৰি থৈছে অলপ আগলৈ যাওঁ এইটো মোনাত যিমানখিনি আছে এজোপাৰে হয় আৰু আছে তাত হ'লেও মানে বেলেগ লৈ যাম বুলি ভাবিছোঁ আৰু বেলেগ ৱাটাৰ হয়নে চ' চাপৰিত সঁচাকৈ ইমান বগৰী গছ আছে আৰু গাহৰি পুহিবলৈ বহুত ভাল হয় খেতি বাতি কৰিবলৈও ভাল হয় ন নাই চাপৰি গাইছ আপোনালোকে শুনিছে নাই চাপৰি নহ'লে চাকৰি থাকিবই লাগে ন দেখো গাইছ আসাম ট্ৰেক্টৰ সেয়ে আৰু ইমান ধুনীয়া চাওক মস্ত একদম খুব ধুনীয়া আৰু খাবলৈ মজা লাগিব এইটো একদম জলকীয়া বনাই লগাই একদম পুৰা নিমখ গাইজ এতিয়া আমি আকৌ এইফালে বগৰী এজোপা পাৰিবলৈ লৈছোঁ গাইছ চাওক কেনেকুৱা পকা বগৰী হ'ব এই ন পাৰি ল একেবাৰে পাৰি লওঁ তাৰপিছত বুটলি ৱাও ক'লে যেতিয়া পৰি কিবা হৈ থাকিব আপোনালোকে নিজেই চাব নিশ্চয় চাব ন কিমান বগৰী পকি আছে চব তলত পৰি গৈছে মানে আমাৰ গাঁৱত ইমান নপকে ন পকিবই নিদিয়ে কেনেকুৱা এটা দুটা পকাৰ লগে লগে খোৱা আৰম্ভ কৰি দিয়ে দেখাওঁ এতিয়া মই কিমান পৰিলে তলত এইবোৰ চাওক কিমান পকা বগৰী চব নিশ্চয় দেখি পাইছে আপোনালোকে এয়া আমি এতিয়া বুটলাই ষ্টাৰ্ট কৰি দে তুমি সঁচাকে দেই এইটোৱে কৰি যাব আৰু ন হ'ব আৰু বেছি বুটলিব লগা নহ'বই আৰু দুজোপাৰ পৰা আমি পাৰিছোঁ ন এয়া দুজোপাত একেবাৰে মোনা আমাৰ ভৰ্তি হৈ গৈছে বৰ্তমান আৰু সেইবোৰ হোৱা নাই ন দুজোপাৰ পৰাই বুটলিছোঁ অকণকে আৰু দুজোপাৰ পৰা লৈছোঁ আৰু চাওক গাইছ ইমান সোপা বগৰী এতিয়া ঘৰলৈ কেনেকৈ স্কুটি লৈ যাম তাকে একো নাই যেনেকৈ হ'লেও নিম আৰু নে কি কৰে গাইছ পাৰিলোঁ যেতিয়া এতিয়া নিবই লাগিব ন ধুনীয়াকৈ হাবি ধুনীয়াকৈ ধুই পিনি বাছ মেলি দিব লাগে আৰু চালনী এই বগৰীটো কিনো বাৰু এতিয়া সঁচাকৈ দেই আপেল ইয়াত বেছিকৈ পকা ওলাইছে ন বেছি পকি আছে বাপৰে এই পিছফালেও আছে লৈ যাম ডাইৰেক্টটো পিছফালে আছে আপোনালোকক দেখাম মই কেনেকৈ ঘূৰিলোগৈ চাচোন সিহঁতে এতিয়া বহুত দূৰলৈ দাঙিবলগীয়া হ'ব গতিকে মইতো ইমান দূৰলৈ হয়তো দাঙিব নোৱাৰিম অকণমান হেল্প কৰিম আৰু
মই এতিয়াও বগৰী খোৱাত লৈ আছোঁ। ব্লগ বনাই আছোঁ কিন্তু খোৱা এৰি দিয়া নাই বৰ্তমানো। এতিয়া যাওঁগৈ আৰু যিহেতু আমাৰ মিছন ছাকচেছফুল হৈ গ'ল। চ' এতিয়া আমি যাওঁগৈ আৰু আপোনালোকক অকণমান বাৰু নজাৰাখন দেখুৱাই দিম। বালি খুব ধুনীয়া বালি, ইয়াত মানে পিকনিক খুব খাবলৈ ধুনীয়া হ'ব জেগাটো, কিন্তু পানীৰ অভাৱো হ'ব এতিয়া বৰ্তমানে। এতিয়া ব্ৰহ্মপুত্ৰ অকণমান শুকাই আছে ন, ইয়াত ইমান পানী পোৱা নাযায়, ঘৰৰ পৰা নিজে আনিবলগীয়া হয় আৰু। এয়া চাওক, এইফালে খুব ধুনীয়া ভিউ। ইয়াতে বাৰিষা হয়। ব্লেক কামাণ্ডো আমাৰ। গাইজ, ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। বাই বাই। আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'ত। টেক কেয়াৰ।